চুলি আপোনাৰো যথেষ্ট সৰিবলৈ লৈছে নেকি? বিশেষকৈ এইকেইটা দিনত চুলি সৰা সমস্যাটো মানুহৰ যথেষ্ট দেখা গৈছে। আগতে যদিও মই এই চুলি সৰা সমস্যা ৰোধৰ বাবে ভিডিঅ' আগবঢ়াইছিলোঁ বা বস্তুখিনি ৰেমেডিসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ, বহুকেইজনী বাইদেৱে উপকৃত হোৱা বুলি মোক জনাইছিল। সেয়ে পুনৰ আপোনালোকৰ লগত বস্তুখিনি মই চিনাকি কৰি দিবলৈ ওলাইছোঁ, যিহেতুকে এতিয়া নতুন নতুন সদস্য অন্তৰ্ভুক্ত হৈছে আৰু যিহেতুকে আমাৰ চুলি বা স্কিনখন যদি বেয়া হয় প্ৰত্যেকে চিন্তিত হোৱা যায়। গতিকে আপোনালোকক মই বস্তুখিনি চিনাকি কৰাই দিওঁ। যদি আমি প্ৰাকৃতিকভাৱে যতন লৈ পেলাই চুলি বা স্কিনখন ঠিক কৰিব পাৰোঁ খুবেই ভাল। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ, চুলি যে অকল আমাৰ বাহ্যিক কাৰণতে সৰে তেনেকুৱা নহয়। ভিতৰুৱা বিভিন্ন সমস্যাৰ বাবেও চুলি সৰা বা স্কিনৰ প্ৰব্লেম দেখা যায় বা পৰিলক্ষিত হয়। গতিকে যদি বহুত বেছি চুলি সৰিছে তেতিয়াহ'লে এবাৰ ডক্তৰৰ পৰামৰ্শ লোৱাটো খুব জৰুৰী। ডক্তৰৰ পৰামৰ্শ লোৱাৰ উপৰিও আমি ঘৰুৱাভাৱেও যত্ন ল'ব পাৰোঁ, যিহেতুকে এইসমূহ বস্তু আমাৰ প্ৰাকৃতিক বস্তু, কোনো ধৰণৰ ক্ষতি নাই, একেবাৰে ঘৰুৱা বস্তু। পলম নকৰি আপোনালোকক চিনাকি কৰাই দিওঁ মই বস্তুখিনি। লগতে যদি পেজটি মোৰ ফ'ল' কৰা নাই ফ'ল' কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰিব, যাতে সকলোৱে উপকৃত হ'ব পাৰে এই চুলি সৰা সমস্যাৰ পৰা। প্ৰথম বস্তুটো হৈছে আমাক দৈ লাগিব, যিটো আমাৰ টেঙা দৈ। টেঙা দৈ আপোনালোকে চুলি অনুপাতে ল'ব, যাৰ যিমান দীঘল চুলি হ'লে বেছি লাগিব, টেঙা দৈ ল'ব। লগতে পিঁয়াজ 2টা ল'ব। পিঁয়াজটো চুলি সৰা সমস্যাৰ বাবে একেবাৰে উত্তম। পিঁয়াজতকৈ ভাল বস্তু একোৱেই নাই। মই নিজেও ব্যৱহাৰ কৰোঁ আৰু মই নিজেও সুফল পাইছোঁ। 2টা পিঁয়াজ আপোনালোকে মিক্সিত মাৰি ল'ব। যদি মিক্সি নাই পটাত হ'লেও পিচি ল'ব। পিচি পেলাই আপোনালোকে দৈ যি 1 কাপ ল'ব, সেই দৈখিনিৰ লগত ধুনীয়াকৈ মিহলি কৰিব। মিহলি কৰি পেলাই আপোনালোকে চুলিত লগাব। লগাই পেলাই 2 ঘণ্টা সময় ৰাখিব, ৰাখি ধুই দিব। কোনোবাই যদি দৈৰ গোন্ধটো সহ্য কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে লগোৱাৰ দিনাখন শ্বেম্পু নকৰিব, নেক্সট দিনাখন কৰিব। অকণমান তেল তেল ভাৱ এটা থাকিব যিহেতুকে দৈ থাকিব। আৰু যদি গোন্ধটো সহ্য কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে শ্বেম্পু কৰি দিব পাৰিব, একো সমস্যা নাই। এইটো হৈছে আমাৰ প্ৰথম ৰেমেডি চুলি সৰা সমস্যা ৰোধ কৰিব পৰা। এই ৰেমেডিটোতে আপোনালোকে যথেষ্টখিনি সুফল পাব। যদি কোনোবাই সুফল নাপায় তেতিয়াহ'লে মই আন এটা পদ্ধতি আপোনালোকক কৈ দিওঁ। আপোনালোকে জেতুকা পাত ল'ব। জেতুকা পাত ল'লে চুলিখিনি ৰঙা হৈ নাযায়, এটা ধুনীয়া চাইন কৰে। গতিকে জেতুকা পাত আপোনালোকে ল'ব। লগত আপোনালোকে নৰসিংহৰ পাত কেইটামান ল'ব। নৰসিংহ নিশ্চয় চিনিব পাৰিছে, তাতো পিঁয়াজ আমাক লাগিবই। 2টা পিঁয়াজ ল'ব, নৰসিংহৰ পাত, জেতুকা, লগতে আপোনালোকে এল'ভেৰা জেল 2 চামুচ দিব। যদি ঘৰুৱাও ল'ব পাৰে বা পতঞ্জলিও ল'ব পাৰে। যদি ঘৰুৱা আছে ঘৰুৱা ল'ব, আৰু যদি পতঞ্জলি আছে বা অইন ব্ৰেণ্ডৰ আছে আপোনালোকে সেয়া ল'ব, যোনে যি ব্যৱহাৰ কৰে। লৈ পেলাই ধুনীয়াকৈ জেতুকাৰ পাত, নৰসিংহৰ পাত, এইখিনি পিঁয়াজ 2টা দি পেলাই মিক্সিত হ'লেও পিচি ল'ব, পটাত হ'লেও পিচি ল'ব। পিচি পেলাই আপোনালোকে বাকীখিনি বস্তু এল'ভেৰা জেলখিনি মিহলি কৰিব। মিহলি কৰি পেলাই আপোনালোকে ধুনীয়াকৈ চুলিত লগাব, 3 ঘণ্টা সময় ৰাখিব। ৰাখি পেলাই ধুই দিব নৰ্মেল পানীৰে। আৰু যদি কোনোবাই গোন্ধসমূহ বেয়া পায় শ্বেম্পু কৰি দিব পাৰিব, একো কথা নাই। এনেদৰে ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলি সৰা সমস্যাটো নাইকিয়া হ'ব। আপোনালোকে ব্যৱহাৰ কৰি চাব। আৰু ইয়াৰ উপৰিও আপোনালোকে চুলিখিনিত অইলিং কৰিব। চুলিখিনিত তেল লগোৱাটো খুবেই জৰুৰী। যেনেকৈ আমাক খাদ্যৰ প্ৰয়োজন, ঠিক তেনেকৈ আমাৰ চুলিখিনিকো খাদ্যৰ প্ৰয়োজন, হয়নে? গতিকে আপোনালোকে তেল লগাব। মই পেৰাচুট নাৰিকল তেলে লগাওঁ, যিহেতুকে সেইটো আমাৰ ককা আইতাৰ দিনৰ পৰা বা মাহঁতেও ব্যৱহাৰ কৰিছে। তাত কোনো ধৰণৰ কেমিকেল নাই বা ক্ষতি নাই। গতিকে মই সেইবাবে কৈছোঁ, যদিও আজিকালি বজাৰৰ বিভিন্ন তেলত কোৱা হয় যে কোনো ধৰণৰ কেমিকেল নাথাকে, অকণমান হ'লেও আচলতে থাকেই। গতিকে পেৰাচুট নাৰিকল তেলটো বা খাটি সৰিয়হৰ তেলটো আমাৰ চুলিৰ বাবে খুবেই উপকাৰী। এতিয়া আপোনালোকে তেলটো কি কৰিব জানেনে? এখন পেন বা কেৰাহী আপোনালোকে য'ত গৰম কৰিব পৰা সুবিধাত ল'ব। পেৰাচুট নাৰিকল তেল অকণমান ল'লে তাত আপোনালোকে ধুনীয়াকৈ জেতুকাৰ পাত কেইটামান থেতালি দিব। জেতুকাৰ পাত কেইটামান থেতেলাই পেলাই দিব। লগতে আপোনালোকে মেথি গুটি কেইটামান থেতেলাই দিব। যিটো আমাৰ পাঁচফোৰণৰ লগত যে থাকে হালধীয়া হালধীয়া, সেইটো মেথি গুটি বুলি কোৱা হয়। মেথি গুটি কেইটামান থেতেলাই দিব আৰু জেতুকাৰ পাত কেইটামান থেতেলাই দি পেলাই সেইখিনি ধুনীয়াকৈ গৰম কৰিব 5 মিনিট সময়। গৰম কৰি আপোনালোকে চেকনিৰ সহায়ত চেকি পেলাই বটলত ভৰাই থ'বও পাৰিব। আৰু ভৰাই থৈ তাৰ পৰা আপোনালোকে ধুনীয়াকৈ ব্যৱহাৰ কৰি থাকিব। সপ্তাহত 2 বাৰকৈ যদি আপোনালোকে এনেকৈ চুলিত অইলিং কৰে, আপোনালোকৰ চুলিখিনি ঘন হ'ব, মজবুত হ'ব, লগতে আপোনালোকৰ যি চুলি সৰা সমস্যা সেয়াও নাইকিয়া হ'ব। ব্যৱহাৰ কৰি চাব।
মই নিজেও ব্যৱহাৰ কৰোঁ, মই চুলিত তেল লগাওঁৱে, গতিকে তেনেকৈ ব্যৱহাৰ কৰি আপোনালোকে যি দুটা ৰেমেডি মই আপোনালোকক দিলোঁ সেইকেইটাও ব্যৱহাৰ কৰিব। ধৰি লওক আপোনালোকে ইচ্ছা কৰিলে ৰাতি অইলিং কৰি ৰাতিপুৱা ৰেমেডিকেইটা ব্যৱহাৰ কৰি পেলাইও আপোনালোকে ধুব পাৰে, বা আপোনালোকে আন এদিন অইলিং কৰিলে বা নেক্সট দিনাখন আপোনালোকে চুলিত পেকটো লগালে যোনে যেনেকৈ সুবিধা পায় তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব। আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে বস্তুখিনি ব্যৱহাৰ কৰি পেলাই চুলি সৰা সমস্যাটো পৰিত্ৰাণ পালেনে সেয়াও জনাব, নাপালেও জনাব। পাবই আপোনালোকে, অকণমান হ'লেও পাব। আৰু যদি কোনোবাই পিঁয়াজ লগোৱাৰ পিছতো চুলি সৰা সমস্যাটো একেবাৰে নকমে তেতিয়াহ'লে আপোনালোকে জানিব আপোনালোকৰ কিবা ভিতৰুৱা সমস্যাৰ বাবে হয়তো তেনেকুৱা হৈছে। ডক্তৰৰ পৰামৰ্শ এবাৰ ল'ব। লগতে পানী আপোনালোকে বেছি খাব। স্কিনখন আৰু চুলিখিনি হাইড্ৰেট ৰাখিবলৈ আমি পানী খোৱাটো খুবেই জৰুৰী। ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, আশা কৰোঁ আপোনালোক উপকৃত হ'ব এই সমস্যাটোৰ পৰা। মোৰ বেয়া লাগে কোনোবা যদি সমস্যাৰে জৰ্জৰিত হয়, কাৰণ মোৰো চুলি সৰিছিল আগতে, নিজে ভুক্তভোগী। সেইবাবে আপোনালোকলৈ ভিডিঅ'টি আগবঢ়াইছোঁ। ভিডিঅ'টি শ্বেয়াৰ কৰিব যিমান পাৰে, পেজটি ফ'ল' কৰিব, আৰু মোক কিবা সুধিব থাকিলে ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে। সকলো ভালে থাকক, সুস্থ থাকক।